তুমি কি অ্যাক্টিং করবার আইছো নাকি? মই এক্টিং কৰিব আছো। হে তই কি মাত দিছা? মাত শুনিয়ে মোৰ ভয় লাগিছে। মই এনেকুৱাই মাতোৱে। কি কৈছা? তোৰ মাতটো যেন মেকুৰীৰ মাতৰ নিচিনা শুনা গৈছে। কি তই মোক মেঘাৰৰ লগত তুলনা কৰি দিছা? মোৰ বহুত ভয় লাগছে। হে তই কেঁচুৱা মানুহৰ নিচিনা কিয় কান্দিছা? তই মোক কিয় মেঘাৰৰ লগত মিলাই দিছা? হ'ব দে, কান্দিব নালাগে। এতিয়া তোৰ পৰিচয়টো ক। কি তই মোক পৰিচয় কৰিব দিছা? তোৰ পৰিচয়। মানে মোৰ দেৱকৰ নাম মাকৰ নাম আৰু মোৰ নাম ক'ব দিছা? কোৱাচোন। এই নাম দুটা বহুত খাদ্য বস্তু কাৰণে লাজ লাগছে। কি লাজ লাগে কোৱাচোন। বহুত খাদ্য বস্তু সেইকাৰণে ক'ব নোৱাৰো। এই ইংলিছত কম নে আছামিছত কম? তই যেনে জানো কোৱাচোন। এই মানুহ মানে কথা আছে নহয়, ইংলিছত মাৰো নেকি? কোৱাচোন। মই মা দেউতাকৰ নাম ইমান খাদ্য বস্তু কি কম আৰু। মাই মাদাৰ নেম ইজ ডাৰ্লিং। মাই ফাদাৰ নেম ইজ পিয়াৰলি। মাই নেম ইজ ৰিয়াংকা। তই যে অভিনয় কৰিব লাগিছে তোৰ আছে পৰে আছে মই চব জানো। তই ক খ জানো? জানো ক খ জানো। ক খ মই জানো। মই TTM পাছ করছো। TTM পাস মানেনো কি? TTM মানে না জানা? TTM মানে টুতে টুনি টানি টুনি এন্টেমেটিক পিতে বাস মেট্রিক পাস। তই ইংলিশ জানো? মই ইংলিশ জানো, মাস্টারে মোক লগত পাতা নাপায়। ধরিস নাকি? ধরছুন পাৰিম, কিয় নোৱাৰিম? মাস্টারে মোৰ লগত পাতা নাপায়। এতিয়া তই ক, বাচ্চাটো পেশাব করছে। বাচ্চাটো পেশাব করছে। বাচ্চাটো পেশাব করছে। কব নোৱাৰিবি নেকি? পাৰিম। বাচ্চাটো ল'ৰা আছিল নে ছোৱালী আছিল? কচোন। বাচ্চাটো তোৰ আছিল নে বেলেগৰ আছিল? মোৰ এতিয়ালৈকে বিয়াই হোৱা নাই। বিয়াই হোৱা নাই। বিয়াই হোৱা নাই, ক'ৰ পৰা আহিব?